হেল্ল' এভৰিৱান, আহক আৰম্ভ কৰোঁ আজি পাই নেটৱৰ্কৰ এটা নতুন ভিডিঅ', যিটো ভিডিঅ'ত আপোনালোকৰ এটা সমস্যা সম্পৰ্কে আলোচনা কৰিম। যিসকল পাইনিয়াৰে পাই নেটৱৰ্কৰ লগত আগৰ পৰা জড়িত হৈ আহিছে, মানে প্ৰথমৰ পৰাই যিসকল পাই নেটৱৰ্কৰ লগত জড়িত হৈ আহিছে, তেখেতসকলে এই কথাবিলাক জানে। কিন্তু নতুনকৈ যিসকল জইন হৈছে বা এই পাই নেটৱৰ্কৰ লগত জইন হোৱা বেছি দিন হোৱা নাই, সেইসকলে কিছুমান কথা নাজানে, যাৰ বাবে তেওঁলোকে কিছুমান সৰু সৰু ভুল কৰিবলৈ আৰম্ভ কৰিছে। সেই ভুলবিলাক মোক কমেণ্ট আকাৰত বা মেছেজ আকাৰত সুধি থাকে যদিও সকলোবিলাক উত্তৰ মই দিব পৰা নাই, সেয়েহে ওপৰত এটা ভিডিঅ' বনাই দিলোঁ। তেনে এটা সৰু ভুল, কিন্তু সেই ভুলটোৰ কাৰণে আপুনি সমস্ত কষ্টৰে মাইনিং কৰা কইনখিনি হেৰুৱাব পাৰে। তাৰ বিষয়ে আজি ভিডিঅ'টিত বিতংভাৱে ক'বলৈ চেষ্টা কৰিম আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টি চাব। প্ৰথম কথা হ'ল, আপুনি যিখিনি কইন মাইনিং কৰিছে, মাইনিং এপছটোত আছে, সেই কইনখিনি আচলতে আপোনাৰ কইন নহয়। সি ৰিৱাৰ্ড টাইপত গোট খাই থকা কিছুমান কইনহে। সেই কইনখিনি যেতিয়ালৈকে আপোনাৰ মেইন নেটত নাহে, মানে পাই ব্ৰাউজাৰত নাহে, তেতিয়ালৈকে কইনখিনি আপুনি নিজৰ বুলি ক'ব নোৱাৰে। কিন্তু যেতিয়াই আপোনাৰ মেইন নেটত আহিব, পাই ব্ৰাউজাৰত সোমাব, আপোনাৰ ৱালেটত সোমাব, তেতিয়াই আপুনি ক'ব পাৰিব যে সেইকেইটাহে আপোনাৰ প্ৰকৃত কইন। তাত থকা সকলোবিলাক কইন পাই ৱালেটত নাহে। কিয় নাহে তাৰ কাৰণ কিছুমানো আছে। প্ৰথম কাৰণটো হ'ল, যদি আপুনি ইনভাইট কৰা প্ৰত্যেকজন পাইনিয়াৰে KYC নকৰে, তেতিয়া তেওঁলোকৰ পৰা ৰিৱাৰ্ড পোৱা কইনখিনিও আপুনি নাপাব। আপোনাক যিজনে ইনভাইট কৰিছিল, সেই মানুহজন যদি ইনএক্টিভ হৈ যায়, তেতিয়া তেওঁৰ পৰা বহুত কইন আপুনি হেৰুৱাই পেলাব। তাৰোপৰি আপোনাৰ যদি ছিকিউৰিটি চাৰ্কুলৰ মানুহে KYC নকৰে, তেতিয়াও আপুনি কিছুমান কইন নাপাব। এনেধৰণৰ বিভিন্ন কাৰণত আপুনি কিছুমান কইন হেৰুৱাব লগা হ'ব, আৰু এই হেৰুৱাবলগীয়া কইনখিনি প্ৰত্যেকজন পাইনিয়াৰে হেৰুৱাব কম বেছি পৰিমাণে। তাৰ পিছত যিখিনি চালি জাৰি থাকিবগৈ, সেইখিনি কইনহে মেইন নেটত মাইগ্ৰেট হ'ব, আৰু সেইখিনিহে আপোনাৰ প্ৰকৃত কইন হ'ব। এতিয়া বহুতৰ ৱালেটত বহুত কইন দেখাই থাকিব পাৰে। ইউটিউবাৰবিলাকৰ আপোনালোকে দেখিছে লাখৰ ঘৰত কইন আছে, কিন্তু তেওঁলোকে লাখৰ ঘৰত কইন নিজৰ ৱালেটত ট্ৰেন্সফাৰ নহয়। এইবিলাক কাৰণতেই গোটেইখিনি কইন ট্ৰেন্সফাৰ নহয়। সেয়েহে যিমানটো কইন আপোনালোকে দেখি আছে মাইনিং এপ্লিকেশ্যনটোত, সিমানখিনি কইন আপুনি ৱালেটত নাপায়। ৱালেটত কইনখিনি আহিবলৈ হ'লে আপুনি নিজৰ এটা ৱালেট ক্ৰিয়েট কৰিব লাগে। সেই ৱালেটটো প্ৰথম যেতিয়া ক্ৰিয়েট কৰে, তেতিয়া 24টা ৱৰ্ডৰ এটা পাছ ফেজ, এই স্ক্ৰীণত দেখা বাকচটোত এনেকুৱা বাকচ এটাত 24টা ৱৰ্ডযুক্ত এটা পাছ ফেজ ওলায়, মানে সৰু ফলা আখৰ থকা 24টা ৱৰ্ড থাকে। এই পাছ ফেজটো হৈছে ৱালেটটোৰ পাছৱৰ্ড। কিন্তু সাধাৰণ পাছৱৰ্ড, বেংকৰ পাছৱৰ্ড আৰু পাছ ফেজৰ মাজত এটা সাংঘাতিক পাৰ্থক্য আছে। সাধাৰণতে আপুনি ফেচবুকৰ পাছৱৰ্ড, হোৱাটছএপৰ পাছৱৰ্ড বা বেংকৰ পাছৱৰ্ড বা ATM কাৰ্ডৰ পাছৱৰ্ড যেতিয়া আপুনি হেৰুৱাই, ৰিকভাৰ কৰিব পাৰে। কোনো টেনশ্যন নাই, যিকোনো উপায়েৰে ৰিকভাৰ কৰিব পাৰি। কিন্তু এই ৱালেটটোত যিকেইটা 24টা ৱৰ্ড থাকিব, এইটোক পাছৱৰ্ড বুলি নকয়, পাছ ফেজ বুলি কয়। এই পাছ ফেজকেইটা যদি কিবা কাৰণত হেৰুৱায়, কোনো কাৰণতে আপুনি ৰিকভাৰ কৰিব নোৱাৰে, আৰু ক'ৰ টীমেও আপোনাক এই পাছ ফেজকেইটা ৰিকভাৰ কৰি দিব নোৱাৰে। সেয়েহে প্ৰথম যেতিয়াই আপোনাৰ ৱালেট ক্ৰিয়েট কৰিব, তেতিয়াই আপুনি প্ৰথম কপি অপশ্যন এটা তলত থাকে, কপিটো ক্লিক কৰি ল'ব, যাতে পাছ ফেজটো হেৰাই নাযায়। তাৰ পিছৰ কামটো হ'ব, আপুনি সেই পাছ ফেজকেইটা স্ক্ৰীনশ্বট নামাৰি তাৰ এটাকৈ স্পেলিং কৰি এখন বগা কাগজত ভালদৰে লিখি ল'ব। লিখি লোৱাৰ পিছত 2-3বাৰ আপুনি স্পেলিং সহ মিলাই চাব। যদি আপুনি স্ক্ৰীনশ্বট মাৰি থয়, কপি কৰি থয়, কিবা কাৰণত যদি মোবাইলটো বেয়া হয়, কিবা কাৰণত যদি আপোনাৰ স্ক্ৰীনশ্বটখিনি ডিলিট হৈ যায়, তেতিয়া আপুনি কোনো কাৰণতে আপোনাৰ কইনখিনি আৰু ঘূৰাই নাপায়। এনেকুৱা ঘটনা কেইবাজনো পাইনিয়াৰৰ লগত হৈছে। তেখেতসকলে মোলৈ মেছেজ কৰি আছে। মই কৈছোঁৱেই যে পাছ ফেজটো হেৰালে কেতিয়াও কোনো কাৰণত আপুনি ৰিকভাৰ কৰিব নোৱাৰে, আৰু সেই ৰিকভাৰ কৰিব নোৱাৰাৰ কাৰণেই আপুনি কইনখিনিও হেৰুৱাব লগা হ'ব পাৰে। সেইকাৰণে প্ৰত্যেকেই যাতে পাছ ফেজটো এখন বগা কাগজত লিখি ৰাখে, যিটো আপোনাৰ বেংকৰ লকাৰত থোৱা ধন সোণৰ চাবিকাঠিৰ দৰে ৰাখিব। সেই চাবিকাঠিটো হেৰুৱাৰ লগে লগে আপোনাৰ বেংকৰ লকাৰৰ সমস্ত ধন হেৰাই যাব বুলি ধৰক। সেই হিচাপত আপুনি পাছ ফেজটো ৰাখি থ'ব। এতিয়া আপোনাৰ কইনখিনি মাইনিং এপছৰ পৰা মেইন ৱালেটলৈ, পাই ৱালেটলৈ ট্ৰেন্সফাৰ কৰিবৰ কাৰণে মেইন নেটৰ যিখন চেকলিষ্ট, সেই চেকলিষ্টৰ 3 নম্বৰ অপশ্যনটো আৰু 7 নম্বৰ অপশ্যনটো আপুনি ফিল আপ কৰিব লগা হয়। সেই 3 নম্বৰ অপশ্যনটো যেতিয়া আপুনি ক্লিক কৰিব, আপুনি পাই ৱালেটৰ লগত কানেক্ট হ'ব আৰু পাছ ফেজ দি এণ্টাৰ হ'ব লাগিব।
ঠিক তেনেদৰে 7 নম্বৰ অপশ্যনটো যেতিয়া আপুনি ক্লিক কৰিব পাই ৱালেটৰ লগত অট'মেটিক কানেকশ্যন হৈ পাছফেজ দি ক্লিক কৰিব লাগিব। তেতিয়াই আপোনাৰ ৱালেটৰ লগত মাইনিং এপছটো কানেক্ট হ'ব। মাইনিং এপছৰ পৰা যিমানখিনি কইন আপুনি পাবলগীয়া হয় সেই কইনখিনি পাই ৱালেটত যাব, যিখিনি আপোনাৰ নিজা কইন হ'ব। প্ৰথমবাৰৰ কাৰণে সেই কামটো কৰিব লাগিব, তাৰপিছত অট'মেটিক সেই কইনখিনি সেই ৱালেটটোত গৈ থাকিব। সেইটো পৰ্যায়ক্ৰমে ষ্টেপ বাই ষ্টেপ গৈ থাকিব। আমাৰ পাইনাৰসকলে ভুল কৰিছে যে পাছফেজটো হেৰুৱাইছে বহুতে। এতিয়া পাছফেজ হেৰুৱা দুটা ষ্টেজ হৈছে। এটা হ'ল KYC হোৱাৰ পিছত পাছফেজ হেৰুৱাইছে, এটা হৈছে KYC হোৱাৰ আগত পাছফেজ হেৰুৱাইছে। এতিয়া যদি আপোনাৰ KYC হোৱা নাই আৰু আপুনি পাছফেজটো হেৰুৱাইছে, তেন্তে আপুনি চিন্তা কৰিবলগীয়া একো নাই। আপুনি কি কৰিব, পাই ৱালেটটোত গৈ তলৰ ফালে এটা অপশ্যন থাকিব, ইউ কেন ৰিছেট ইয়'ৰ ৱালেট। নিশ্চয় আপুনি স্ক্ৰীনখনত দেখিছে, তলৰ ফালে আছে এটা ইউ কেন ৰিছেট ইয়'ৰ ৱালেট, নীলা নীলা আখৰে লিখা আছে, সেইটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এই পেজটো খোল খাই যাব, আৰু এই পেজটো খোল খোৱাৰ লগে লগে আপোনাৰ জেনেৰেট ৱালেট এটা অপশ্যন আহি যাব, সেই অপশ্যনটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ 24টা ৱৰ্ডযুক্ত পাছফেজটো বক্স এটাৰ ভিতৰত আহি যাব, আৰু সেই পাছফেজকেইটা আপোনালোকে বগা কাগজ এখনত লিখি ৰাখিব। এইটো মই সেইসকলৰ বাবেহে কৈছোঁ যিসকলৰ KYC হোৱা নাই। ইয়াৰ পিছত আপোনাৰ কাম হ'ব, এই ৱালেটটো ক্ৰিয়েট কৰাৰ পিছত আপুনি মেইন নেটৰ 3 নম্বৰ অপশ্যনটোত যাব লাগিব। গৈ পেলাই পুনৰ পাই ৱালেটৰ লগত কানেকশ্যন কৰিব লাগিব, আৰু নতুনকৈ যিটো আপুনি পাছফেজ পাইছিল সেই পাছফেজটো তাত এণ্টাৰ কৰি পাই মাইনিং এপছটোৰ লগত ৱালেটটো কানেক্ট কৰিব লাগিব। সেইটো কানেক্ট কৰি আপুনি আন একো কৰিব নালাগে। তাৰপিছত আপোনাৰ যেতিয়া KYC আহিব, KYC কমপ্লিট হৈ যোৱাৰ পিছত আপুনি 7 নম্বৰ অপশ্যনটো কৰিব পাৰিব। তেতিয়া সেই 7 নম্বৰ অপশ্যনটোত এই নতুনকৈ যিটো ৱালেট ক্ৰিয়েট কৰিছিলে তাৰ পাছফেজকেইটা বহাই লৈ পেলাই মাইনিং এপছটোৰ লগত ৱালেটটো কানেক্ট কৰিব। গতিকে পাই পাছফেজ যিসকলে KYC হোৱাৰ আগত হেৰুৱাইছে সেইসকলে কোনো চিন্তা কৰিব নালাগে। তেওঁলোকে এই পদ্ধতিটো ব্যৱহাৰ কৰি নিজৰ ৱালেটটো ছিকিউৰ কৰিব পাৰে। দ্বিতীয় এনেকুৱা কিছুমান পাইনিয়াৰ আছে যিসকলৰ KYC হৈ গ'ল কিন্তু পাছফেজটো হেৰুৱাই পেলালে। তেওঁলোকে বেছিভাগৰে চান্স নাই কইনখিনি পোৱাৰ, কিন্তু আপোনালোকে এটা চেষ্টা কৰি চাব পাৰে। যদি আপোনালোকে মেইন নেট চেকলিষ্টখন খুলি চায়, তাৰ 3 নম্বৰ অপশ্যনটো যদি বৰ্তমান ব্লেংক হৈ আছে, কিছুমানৰ কিন্তু ব্লেংক হৈ আছে, তাত ফিল আপ হৈ থকা দেখুওৱা নাই। যদি ব্লেংক হৈ আছে তেন্তে আপোনাৰ ভাগ্য ভাল। যদি কেনেবাকৈ 3 নম্বৰ অপশ্যনটো ফিল আপ হৈ আছে, 7 নম্বৰ অপশ্যনটোও যদি ফিল আপ হৈ আছে, তেন্তে আপুনি কেতিয়াও সেই কইনখিনি আৰু ঘূৰাই নাপায়। সেয়েহে KYC হৈ যোৱাসকলৰ যদি ফেজ হেৰাইছে, তেতিয়া প্ৰথমতে তেওঁলোকে মেইন নেট চেকলিষ্টৰ 3 নম্বৰ আৰু 7 নম্বৰটো চেক কৰি চাব, দুইটা ফিল আপ হৈ আছে নেকি। যদি ফিল আপ হৈ আছে, আপোনালোকে সেই কইনখিনি নাপায়। নতুন এটা একাউণ্ট খুলি লৈ পেলাই বেলেগৰ নামত, আপোনাৰ নামত নুখুলিব, বেলেগৰ নামত খুলি লৈ পেলাই আপুনি মাইনিং কৰিবলৈ পুনৰ ষ্টাৰ্ট কৰক। কিন্তু KYC হৈ গ'ল, আপুনি মেইন নেট চেকলিষ্টখন যদি চাই 3 নম্বৰ আৰু 7 নম্বৰ অপশ্যনটো আপোনালোকৰ ব্লেংক হৈ আছে, তেতিয়া আপোনাৰ এটা উপায় আছে। সেই উপায়টো হৈছে কি, প্ৰথমতে আপুনি মই যেনেদৰে ক'লোঁ সেই ধৰণে আপুনি এটা নতুন ৱালেট ক্ৰিয়েট কৰিব। মানে পাই ৱালেটত গৈ পেলাই ইউ কেন ৰিছেট ইয়'ৰ ৱালেটত ক্লিক কৰিব। ক্লিক কৰিলে জেনেৰেট ৱালেট আহিব, আৰু জেনেৰেট ৱালেট অহাৰ লগে লগে 24টা ৱৰ্ডযুক্ত পাছফেজ এটা আহিব, নতুন ৱালেট এটা জেনেৰেট হৈ যাব, আৰু সেই 24টা ৱৰ্ড আপোনালোকে কাগজত লিখি ৰাখিব মই আগত কোৱাৰ দৰে। তাৰপিছত আপোনালোকে কি কৰিব, 3 নম্বৰ অপশ্যনটোত যাব, গৈ পেলাই পাই মাইনিং তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত পাই মাইনিং এপছটোৰ লগত এই নতুনকৈ ৱালেট যিটো ক্ৰিয়েট কৰিলে সেইটো পাছফেজ বহুৱাই পেলাই কানেক্ট কৰাব। সেইটো কৰাৰ পিছতে আপোনালোকে 7 নম্বৰ অপশ্যনটোত যাব, 7 নম্বৰ অপশ্যনটোত ক্লিক কৰিব, আৰু পাই মাইনিং এপছটোৰ লগত এই নতুনকৈ সৃষ্টি হোৱা ৱালেটটো কানেক্ট কৰাব। এই দুইটা কানেক্ট কৰাৰ পিছতে আপোনালোকৰ কইনখিনি নিজে নিজে আপোনাৰ নতুন ৱালেটটোত গুচি যাব। গতিকে যিসকলৰ KYC হৈ যোৱাৰ পিছতো 3 নম্বৰ আৰু 7 নম্বৰ অপশ্যনটো ফিল আপ হোৱা নাই, তেখেতসকলে এই উপায়টো প্ৰয়োগ কৰি পেলাই নিজৰ কইনখিনি পাব পাৰে। সৰ্বশেষত মই এটা কথা কৈ থওঁ, পাছফেজ বুলি কোৱাৰ লগে লগে আপোনালোকে বেংকৰ ATMৰ পাছৱৰ্ড বুলি নাভাবিব, যিটো যিকোনো সময়তে আপোনালোকে ৰিকভাৰ কৰিব পাৰিব। এইটো এবাৰ হেৰুৱাৰ পিছত দুনাই কেতিয়াও আপুনি ঘূৰাই নাপায়। এই ভিডিঅ'টি মই পাছফেজৰ ওপৰত শেষবাৰৰ কাৰণে বনাইছোঁ। আপোনালোকে পাছফেজৰ ওপৰত যাতে পুনৰ প্ৰশ্ন নকৰে, ভিডিঅ'টি সম্পূৰ্ণৰূপে চাব, আৰু যিমানবিলাক পাইনিয়াৰ আছে প্ৰত্যেকজন পাইনিয়াৰক এই ভিডিঅ'টি শ্বেয়াৰ কৰক, যাতে তেওঁলোকে পুনৰ আহি পেলাই আকৌ মোক সেই একেটা প্ৰশ্নকে নুসুধে। কাৰণ পাছফেজৰ ওপৰত মই বহু আগৰ পৰাই কৈ আছোঁ, আগতে এটা ভিডিঅ'ও দিছিলোঁ, হয়তো আপোনালোকে নাই চোৱা, সেইকাৰণে আপোনালোকে প্ৰশ্ন কৰি আছে। পুনৰ আকৌ এটা আপলোড কৰিছোঁ ভিডিঅ' আপোনালোকৰ সুবিধাৰ কাৰণে। কিন্তু এই ভিডিঅ'টো অন্ততঃ শ্বেয়াৰ কৰক, প্ৰত্যেকজন পাইনিয়াৰ পোৱাকৈ শ্বেয়াৰ কৰক। যিসকলে মোৰ চেনেলটো চাই আছে সেইসকলে জানিবই, কিন্তু বহু পাইনিয়াৰ এনেকুৱাও আছে যিসকলে আজিলৈকে মোৰ চেনেলটোৰ নাম শুনা নাই বা দেখা নাই। সেইসকলকো এই ভিডিঅ'টি নি পেলাই শ্বেয়াৰ কৰি জনাওক
যে এইখিনি সতৰ্কতা অৱলম্বন নকৰিলে তেওঁলোকৰ সকলো কষ্ট উপাৰ্জিত কইন একেবাৰে হেৰাই যাব। এই ধৰণৰ সৰু সৰু ভুল নহ'বৰ বাবেই মই এই ইউটিউব চেনেলটো ক্ৰিয়েট কৰিছোঁ। আপোনালোকে নিজে বাচি থকাৰ উপৰিও আনকো যাতে বচাব পাৰে বা ভিডিঅ'খিনি শ্বেয়াৰ কৰি পেলাই জনাব পাৰে তাৰ উদ্দেশ্যেই চেনেলটো ক্ৰিয়েট কৰা হৈছে। চেনেলটোৰ উদ্দেশ্যটো যাতে সফল হয় তাৰ বাবে আপোনালোকে অন্ততঃ ভিডিঅ'খিনি শ্বেয়াৰ কৰিব।